নমস্কাৰ আকৌ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলোৱে ভালে কুশলে আছে মই আজি এই ভিডিওটো কোভিড সম্পৰ্কে কিছু প্ৰয়োজনীয় তথ্য দিবৰ বাবে বনাইছো অনুগ্ৰহ কৰিছো যাতে ভিডিওটো সকলোৱে শেষলৈ চাই আমাৰ সকলোৰে জ্ঞাত যে কোভিড ৰোগত বহু সংখ্যক লোক ভুগি আছে বা বহুতৰে পৰলোক প্ৰাপ্তি ঘটিছে সেই কাৰণে আমি সকলোৱে সজাগ সচেতন হোৱাটো উচিত এই কঠিন সময়ছোৱাত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাৰ লগতে ইতিবাচক চিন্তাধাৰা ৰখাটো অতি প্ৰয়োজনীয় নিজকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ ৰাখিবৰ বাবে দৈনন্দিন কামবোৰ হাঁহি ফূৰ্তিৰে কৰি যাব দৈনিক কিছু সময় প্ৰাতঃ ভ্ৰমণ কৰক নহলে যোগাসন কৰক যোনে যি ধৰণে ভাল পায় অকমান সময় ধ্যানত বহক অবাবত সময় নষ্ট নকৰি ভাল কিতাপ পঢ়ক মন ভাল লগা গান শুনক টিভিত ভাল সিনেমা চাওক হাস্যৰসাত্মক নাটক চাওক বাতৰি শুনক বাতৰি কাকত পঢ়ক দেশৰ পৰিস্থিতিৰ খবৰ লোৱাটো অতি প্ৰয়োজনীয় কিন্তু ইয়াতে এটা অনুৰোধ কৰিব বিচাৰিছো যে দিনৰ দিনটো নিউজ চেনেলবোৰ চাই নাথাকিব কাৰণ চেনেলবোৰত দেখুওৱা নেতিবাচক দৃশ্যবোৰে নেতিবাচক খবৰবোৰে আমাক কিছু পৰিমাণে হলেও মানসিকভাৱে অসুস্থ কৰি তোলে যিহেতু আজিকালি বহুতে ওয়ার্ক ফ্রম হোম কৰি আছে ঘৰৰ পৰাই কাম কৰি আছে সেইবাবে আজৰি সময়ত নিজৰ সন্তানৰ লগত নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰক বন্ধু বান্ধৱীক ফোন কৰক তেওঁলোকৰ খবৰ লওক সম্বন্ধীয় মানুহক ফোন কৰক মেছেজ দিয়ক বহুতৰে পৰিয়ালৰ মানুহ অন্য ৰাজ্যত বা অন্য দেশত আছে তেওঁলোকৰ মনৰ খবৰ সোধক কথা পাতক মেছেজ দিয়ক মনত ৰাখিব আপোনাৰ এষাৰ মৰম হনা মাতে কাৰোবাৰ জীৱনত সাহস আৰু উদ্দীপনা যোগাব পাৰে আমি সোশ্যাল ডিস্টেন্সিং মানি চলিব লাগে কিন্তু ফোন কৰা বা কাৰোবাক মেছেজ দিয়াটো বাধা নাই নিজেও হাঁহক আনকো হহুৱাওক চৰকাৰে নিৰ্দেশ মতে নিয়মবোৰ মানি চলিব চৰকাৰখনক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াক দোষ দি কোনো লাভ নাই তেওঁলোকে বহুতো দায়িত্ব হাতত লৈছে আৰু ৰাইজৰ হকে ভালদৰে কাম কৰি আছে আৰু অনাগত দিনবোৰতো কাম কৰি থাকিব মই ভিডিওটোৰ যোগেৰে অসমৰ নৱনিৰ্বাচিত চৰকাৰখনক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক শুভেচ্ছা জনাইছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো যে এই কঠিন সময়ছোৱাত ইমান তীব্ৰ গতিৰে কাম কৰি আছে আমি সকলোৱে আশা কৰিছো এখন কোভিড মুক্ত অসম হওক এখন উন্নত অসম হওক চৰকাৰৰ লগতে স্বাস্থ্য বিভাগৰ প্ৰতিগৰাকী চিকিৎসক নাৰ্ছ কৰ্মচাৰীকে ধন্যবাদ জ্ঞাপন কৰিছো প্ৰশাসন বিভাগক ধন্যবাদ জ্ঞাপন কৰিছো ইয়াতে এটা কথা ক'ব বিচাৰিছো কি বহুতে ফেসবুকত বা ইনষ্টাগ্ৰামত পোষ্ট দিয়ে চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰশাসন বিভাগৰ বিৰুদ্ধে কিন্তু এটা কথা মনত ৰাখিব আমি ঘৰৰ ভিতৰৰ পৰা কাম কৰি আছো তেওঁলোকে ফিল্ডত নামি বাহিৰত গৈ কাম কৰি আছে তেওঁলোকৰতো পৰিয়াল আছে সেইকাৰণে কাৰো বিষয়ে বেয়াকৈ নকব তেওঁলোকক এই সময়ত আমাৰ উৎসাহ লাগে তেতিয়াহে তেওঁলোকে সাহসেৰে কাম কৰি যাব পাৰিব অসমখন আগুৱাই যাব পাৰিব এটুটো নহয় কি কোভিডত ভুগি আছে বহুত সংখ্যক মানুহ ভুগি আছে কিন্তু বহুতে ভালোতো হৈ আহিছে সমাজখনত অকল বেয়াই হৈ থকা নাই ভালো হৈ আছে সেইকাৰণে সকলোৱে ইতিবাচক চিন্তাধাৰা ৰাখিব মোৰ বিশ্বাস আমি সকলোৱে একগোট হৈ এই কোভিড মহামাৰীৰ পৰা পৰিত্ৰাণ পাব পাৰিম ভয় নাখাব ভয় কোনো সমস্যাৰ সমাধান নহয় দৈনন্দিন কামবোৰ উৎসাহ উল্লাহেৰে হাঁহি ফূৰ্তিৰে কৰি যাওক ভিডিওটো যদি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব আৰু যোনে মোৰ ভিডিও প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব কিছুদিন আগতে মই সৰু ল'ৰা ছোৱালীৰ বাবে কোভিড সম্পৰ্কে এটা ধুনীয়া ভিডিও বনাইছো ভিডিওটোৰ লিংক ডেসক্ৰিপশন বক্সত দিয়া আছে আপোনালোকে চাই ল'ব সকলোৱে আনন্দেৰে থাকক সুস্বাস্থ্যৰ গৰাকী হওক পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক অলাগতিয়াল কামৰ বাবে বাহিৰত নাযাব লাগতিয়াল কাম হলেই যাব আৰু বাহিৰলৈ গলে দুখন মাস্ক পৰিধান কৰিব নাপাহৰিব প্ৰাৰ্থনা কৰক আকৌ ভাল দিন ঘূৰি আহিব নেদেখাজনৰ ওপৰত বিশ্বাস ৰাখক ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জনাইছো